নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল অসম ভাৰতীলৈ। আজি আমি আলোচনা কৰিম অসম ইতিহাসৰ পাৰ্ট 2। ইয়াৰ আগতে পাৰ্ট 1 আলোচনা কৰা হৈছে। যদি ভিডিঅ'টো চোৱা নাই, ডিসক্ৰিপচনত লিংক আছে, চাই ল'ব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, মহাভাৰত আৰু ৰামায়ণত প্ৰাচীন অসমৰ নাম কি বুলি উল্লেখ আছে? ক কামৰূপ, খ প্ৰাগজ্যোতিষপুৰ, ঘ ৰত্নপীঠ, ঘ কমতাপুৰ। ইয়াৰ উত্তৰটো হল অপশন খ প্ৰাগজ্যোতিষপুৰ। নেক্সট প্ৰশ্ন হল কালিকা পুৰাণত প্ৰাচীন অসমৰ নাম কি বুলি উল্লেখ আছে? অপশন ক কামৰূপ, খ প্ৰাগজ্যোতিষপুৰ, ঘ ৰত্নপীঠ, ঘ কমতাপুৰ। ইয়াৰ উত্তৰটো হল অপশন ক কামৰূপ। নেক্সট প্ৰশ্ন হল প্ৰাগজ্যোতিষপুৰৰ মানুহ কি বিদ্যাত পাৰ্গত আছিল? ক চিকিৎসা বিদ্যা, খ বিজ্ঞানত, ঘ জ্যোতিষবিদ্যা, ঘ মৃৎশিল্প। ইয়াৰ উত্তৰটো হল অপশন ঘ জ্যোতিষ বিদ্যা। নেক্সট প্ৰশ্ন হল অসমৰ প্ৰাক ইতিহাস কালৰ সৰ্বোচ্চ উৎস কি আছিল? ক মহাভাৰত, খ হৰ্ষচৰিত, ঘ কালিকা পুৰাণ, ঘ অৰ্থশাস্ত্ৰ। ইয়াৰ উত্তৰটো হল অপশন ঘ কালিকা পুৰাণ। নেক্সট প্ৰশ্ন হল কামৰূপ নামটো কেতিয়াৰ পৰা প্ৰচলিত হয়? অপশন ক চতুৰ্থ শতিকাৰ পৰা, অপশন খ তৃতীয় শতিকাৰ পৰা, অপশন ঘ দশম শতিকাৰ পৰা, অপশন ঘ নৱম শতিকাৰ পৰা। ইয়াৰ উত্তৰটো হল অপশন ক চতুৰ্থ শতিকাৰ পৰা। নেক্সট প্ৰশ্ন হল কোনখন পুথিত কামৰূপৰ ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ, কৌমাৰপীঠ উল্লেখ আছে? অপশন ক কালিকা পুৰাণ, খ ৰজতৰঙ্গিনী, ঘ হৰগৌৰী সংবাদ, ঘ চিউকি। ইয়াৰ উত্তৰটো হল ঘ হৰগৌৰী সংবাদ। নেক্সট প্ৰশ্ন হল হিউৱেন চাঙৰ মতে কামৰূপৰ চাৰিসীমাৰ দৈৰ্ঘ্য কিমান আছিল? অপশন ক 1002 মাইল, অপশন খ 1123 মাইল, অপশন ঘ 1570 মাইল, অপশন ঘ 1667 মাইল। ইয়াৰ উত্তৰটো হল অপশন ঘ 1667 মাইল। নেক্সট প্ৰশ্ন হল প্ৰাগজ্যোতিষপুৰক আন কি নামেৰেও জনা যায়? ক ইন্দ্ৰপ্ৰস্থ, খ অযোধ্যা, ঘ কামৰূপ আৰু ঘ পূব দেশৰ জ্যোতিষশাস্ত্ৰৰ চহৰ। ইয়াৰ উত্তৰটো হল পূব দেশৰ জ্যোতিষশাস্ত্ৰৰ চহৰ। নেক্সট প্ৰশ্ন হল কামদেৱৰ পত্নীৰ নাম কি? অপশন ক ভানুমতী, অপশন খ জয়মতী, অপশন ঘ ৰতি দেৱী, অপশন ঘ মায়া দেৱী। ইয়াৰ উত্তৰটো হল অপশন ঘ ৰতি দেৱী। নেক্সট প্ৰশ্ন হল মহাদেৱে কাক ভস্মীভূত কৰিছিল? অপশন ক বাণ ৰজা, অপশন খ নৰকাসুৰ, অপশন ঘ ভগদত্ত, অপশন ঘ কামদেৱ। ইয়াৰ উত্তৰটো হল অপশন ঘ কামদেৱ। নেক্সট প্ৰশ্ন হল নৰকাসুৰৰ কাৰ উপাসনা কৰিছিল? ক শিৱ, খ ইন্দ্ৰ, ঘ নাৰায়ণ, ঘ গণেশ। ইয়াৰ উত্তৰটো হল অপশন ঘ নাৰায়ণ। নেক্সট প্ৰশ্ন হল দীঘলী পুখুৰী কোনে খন্দাইছিল? ক বাণ ৰজা, খ ভগদত্ত, ঘ বজ্ৰদত্ত, ঘ নৰকাসুৰ। ইয়াৰ উত্তৰটো হল অপশন খ ভগদত্ত। নেক্সট প্ৰশ্ন হল ভগদত্তই মহাভাৰতত কাৰ পক্ষত থাকি ৰণ কৰিছিল? ক পাণ্ডৱৰ পক্ষত, খ কৌৰৱৰ পক্ষত, খ ৰামৰ পক্ষত, খ ৰাৱণৰ পক্ষত। ইয়াৰ উত্তৰটো হল অপশন খ কৌৰৱৰ পক্ষত। নেক্সট প্ৰশ্ন হল মহাভাৰতৰ ৰণৰ সময়ত প্ৰাগজ্যোতিষপুৰৰ ৰজা কোন আছিল? অপশন ক বাণ ৰজা, অপশন খ নৰকাসুৰ, অপশন ঘ ভগদত্ত, অপশন ঘ কামদেৱ। ইয়াৰ উত্তৰটো হল অপশন ঘ ভগদত্ত। নেক্সট প্ৰশ্ন হল নিদানপুৰ শিলালিপি মতে ভগদত্তৰ বন্ধু কোন আছিল? অপশন ক শিৱ, অপশন খ অগ্নিদেৱ, অপশন ঘ ইন্দ্ৰ, অপশন ঘ গণেশ। ইয়াৰ উত্তৰটো হল অপশন ঘ ইন্দ্ৰ। নেক্সট প্ৰশ্ন হল মহাভাৰতত ভগদত্তক আন কি নামেৰে জনা গৈছিল? অপশন ক দশানন, অপশন খ গজৰাজ, অপশন ঘ পৰ্বতী, অপশন ঘ জ্যোতিষশাস্ত্ৰী। ইয়াৰ উত্তৰটো হল অপশন ঘ পৰ্বতী। নেক্সট প্ৰশ্ন হল ভগদত্তক কোনে বধ কৰিছিল? অপশন ক বজ্ৰদত্ত, অপশন খ ভীম, ঘ ঘটকাসুৰ, অপশন ঘ অৰ্জুন। ইয়াৰ উত্তৰটো হল অপশন ঘ অৰ্জুন। নেক্সট প্ৰশ্ন হল জ্যোতিষশাস্ত্ৰৰ বাবে
কোনজন অসুৰজা বিখ্যাত আছিল? অপশ্যন ক বাণ ৰজা, অপশ্যন ক নৰকাসুৰ, অপশ্যন ক ভদত্ত, অপশ্যন ক ব্ৰজদত্ত। ইয়াৰ উত্তৰটো হল অপশ্যন ক ব্ৰজদত্ত। নেক্সট প্ৰশ্ন হল ভৌম বংশৰ এই ৰজাজনৰ নাম কি? অপশ্যন ক বাণ ৰজা, অপশ্যন ক নৰকাসুৰ, অপশ্যন ক ভদত্ত, অপশ্যন ক ব্ৰজদত্ত। ইয়াৰ উত্তৰটো হল অপশ্যন ক ব্ৰজদত্ত। নেক্সট প্ৰশ্ন হল নৰকাসুৰ কাৰ লগত মিত্ৰতা হোৱাৰ পিছত তেওঁ অধৰ্মী হৈ পৰিছিল? অপশ্যন ক বাণ ৰজা, অপশ্যন ক মহিৰংগদানৱ, অপশ্যন ক ভদত্ত, অপশ্যন ক ব্ৰজদত্ত। ইয়াৰ উত্তৰটো হল অপশ্যন ক বাণ ৰজা। বন্ধু বান্ধৱসকল, ইতিমধ্যে আমি 20টা প্ৰশ্ন সম্পূৰ্ণ কৰিলো। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ।